আজি মই কেনেকৈ কাঠফুলা বনাই অৰ্থাৎ মাছৰুম বনাই তেনেকৈ আপোনালোকক দেখুৱাম কেনেকৈ বনায়। আৰু এয়া হৈছে আমাৰ ঘৰৰে মাছৰুম, আমাৰ ঘৰতে হৈছে এয়া আৰু ধুনীয়াকৈ হৈছে। আৰু আমাৰ এয়া খেৰত হোৱা হয়, সেইবুলি আকৌ ডিছবিলাক নাখায়, এইখিনি একচুৱেলি আমাৰ চিনি পোৱা হয়, সেইকাৰণে এইখিনি খোৱা হয় ঘৰতে যিহেতু হৈছে। আৰু এইখিনি মই ধুনীয়াকৈ ধুই পেলাই এবাৰ চেপি লৈছোঁ পানীটো যোৱালৈকে। আৰু ইফালে মই বাতি এটাত এয়া শুকান জলকীয়া, গোটা জিৰা আৰু গোটা ধনিয়া এনেকৈ এটা পেষ্ট বনাই লওঁ। ইয়াত অকণ পানী দি দিছোঁ, দি পেলাই এয়া ধুনীয়াকৈ পেষ্টটো বনাই ইয়াতে মই গোটেইখিনি দি দিছোঁ। আৰু ইফালে এখন কেৰাহীত পিঁয়াজ দিছোঁ এয়া, আৰু পেষ্টটোত মই ইয়াত হালধি, নিমখ, অলপ জলকীয়া গুড়ি গোটেইখিনি দি দিছোঁ। আৰু ইয়াত ধুনীয়াকৈ অকণ কাঢ়া হোৱালৈকে ভাজিছোঁ। এয়া মোৰ ধুনীয়াকৈ ভাজা হৈ গৈছে। আৰু ভজা হোৱাৰ পিছত ইয়াত মই মাছৰুমখিনি এড কৰি দিছোঁ। এয়া মই ধুনীয়াকৈ গোটেইখিনি দি দিছোঁ। খাবলৈ কিন্তু বৰ ধুনীয়া দেই এয়া। আৰু ধুনীয়াকৈ মই এবাৰ এনেকৈ লৰাই দিছোঁ, গোটেইখিনি মিলি যোৱালৈকে লৰাই দিছোঁ। মছলাৰ লগত গোটেইখিনি লাগি গৈছে আৰু ধুনীয়াকৈ অলপমান যেতিয়া শুকান হৈ যাব মই তেনেকুৱালৈকে ভাজিম। আৰু ধুনীয়াকৈ এখন ঢাকন মাৰি দিছোঁ। আৰু এয়া অকণমান সিজাৰ পিছত আপোনালোকক দেখুৱাইছোঁ। আৰু লগতে মই আলু দুটা কাটি থৈছিলোঁ সৰু সৰুকৈ, আৰু আলু দুটা এয়া ইয়াতে দি দিছোঁ। আৰু ধুনীয়াকৈ এবাৰ আকৌ মিলাই দিছোঁ। এয়া দেখিছেনে কি ধুনীয়া হৈছে। এয়া প্ৰথমতে মাছৰুমখিনি আগতীয়াকৈ অকণমান ভাজি ল'ব লাগে, তাৰপিছতহে আলুখিনি দিব লাগে। আলুটো নিদিলেও কথা নাই, তথাপিও মই আলুটো দি দিছোঁ। এয়া চাওকচোন ইমান ধুনীয়া হৈছে। ইমান ধুনীয়া হৈছে। আৰু আমি একচুৱেলি জুইত বনাওঁ, সেইকাৰণে জুইৰ সোৱাদটো বেছি ধুনীয়া হয়। এয়া দেখিছে এনেকৈ শুকান হোৱাৰ পিছত মোৰ এয়া মাছৰুম একদম ধুনীয়াকৈ তৈয়াৰী হৈ গ'ল। আৰু মই হোৱাৰ পিছত অকণমান জালুকৰ গুড়ি দি দিছোঁ, আৰু লগতে গৰম মছলা অকণমান দি দিছোঁ। গৰম মছলা অকণমান ছটিয়াই দিছোঁ। এনেকৈ আপোনালোকৰ যদি খাব মন যায় তেন্তে এনেকৈ বনাই খাব পাৰে। মোৰ ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক এটা কৰি দিব। বাই বাই।